আজি আমি যাব ওলাইছিলোঁ ডিব্ৰুগড় এয়াৰপোৰ্টলৈ গৈ আছোঁ। দেখিছে আপোনালোকে মোৰ ভতিজাটো আহিছিলে, তাকে থওঁগে বুলি ওলালোঁ এয়াৰপোৰ্টত। এয়া গাড়ী পূৰা ভিৰ হৈছে, দেখিছে আপোনালোকে পূৰা গাড়ী ভিৰ হৈছে। টাউনত সোমালোঁ ডিব্ৰুগড়। এয়া আহি পাই গ'লোহি এয়াৰপোৰ্ট, আৰু তাক সিফালে থৈ আমি এয়া ঘৰত যাওঁ বুলি ওলাইছোঁ। এয়া আহি ৰাস্তাত এয়া দাদা আগত গৈ আছে। আমি তাৰ ফ্লাইটৰ সময় হৈছে ইফালে, এয়া সিফালে ফ্লাইটো উৰিছে, আমিও ঘৰমুৱা হৈছোঁ, গৈ আছে। আৰু আহি এইফালে গাড়ী য'ত পাৰ্কিং কৰিছে তাত মানে বেলেঞ্চটো দিওঁ বুলি গাড়ী ৰাখিছে, তাতে বেলেঞ্চটো দি এতিয়া ঘৰমুৱা হৈছোঁ, আহি আছোঁ। এয়া আহি থাকোঁতে ৰাস্তাত ইমান ধুনীয়া বাগান দেখিছোঁ, চাহ বাগান। যিহেতু ডিব্ৰুগড়ত ইমান চাহ বাগান আছে, দেখি ভাল লাগে। ইমান ধুনীয়া সেউজীয়া সেউজীয়া মনোমোহা, দেখি ভাল লাগিছে। গতিকে ভিডিঅ' ক'লোঁ। এয়া আহি আমি পাই গৈছোঁ জগন্নাথ মন্দিৰ। ভাবিলোঁ জগন্নাথ মন্দিৰত এপাক সোমায়ে যাওঁ, যিহেতু আহিলোঁ একেটা ৰাস্তাইদি। এয়া গাড়ী ৰাখিছে। এতিয়া পূজা কৰিবৰ কাৰণে পূজা সামগ্ৰী লৈছোঁ। দোকানত সোমাইছোঁ। এয়া দোকানত চাকি ধূপ বন্তি লৈ মানে পূজা কৰোঁ বুলি ধূপ ধূনা লৈছোঁ, আৰু প্ৰসাদ লৈছোঁ লগতে, পূজা কৰোঁগৈ বুলি। আগতে আহিছোঁ বাৰু জগন্নাথ মন্দিৰ, কিন্তু আহিছোঁ যিহেতু ৰাস্তাতে পাই যায় নহয়, সেইকাৰণে সোমাই যাওঁ বুলি ল'লোঁ। দেখাই দিছোঁ বাৰু। দোকানৰ পৰা ধূপ চাকি লৈ ল'লোঁ, লৈ এতিয়া মন্দিৰ ভিতৰত সোমাই গৈ আছোঁ। এয়া কোনোবাই যদি নাই অহা জগন্নাথ মন্দিৰত আহিবচোন, বহুত ভাল লাগে জগন্নাথ মন্দিৰ। এয়া এবাৰ দেখাই দিছোঁ। সেয়া ৰাস্তা, সেয়া গাড়ীখন তাতে পাৰ্কিং কৰিছোঁ ৰাস্তাতে। সেয়া মোৰ গাড়ীখন, আৰু এতিয়া সোমাই গৈ আছোঁ ৰাস্তাত। ৰাস্তাৰ মাজতে পৰি আছে পাৰ, বহুত ধুনীয়া লাগিছে পাৰটো মন্দিৰত থাকেই বাৰু, প্ৰায় মন্দিৰতে থাকে। এয়া পূজা কৰিবলৈ সোমাই আহিলোঁ। এয়া ধূপ চাকি লগালোঁ, ভগৱানক আৰাধনা কৰিছোঁ আজি যিহেতু ভালে কুশলে ঘৰৰ সকলোৱে থাকিবলৈ, যাতে ঘৰৰ সকলোতে মংগল হয়। আৰু এয়া দাদা পূজা কৰি আছে, নিজৰ নিজৰ চাকি নিজে নিজে লগাই, নিজে ধূপ লগাই পূজা পাঠ কৰিলোঁ আৰু মন্দিৰ ভিতৰত সোমাই। আৰু মানুহ হৈছে সেইদিনাখন বহুতখিনি, প্ৰায় মানুহ হয় জগন্নাথ মন্দিৰত। এয়া ধূপ মন্দিৰত বহুত ভক্ত আহিছে পূজা পাঠ কৰিবলৈ। এয়া দেখিছে আপোনালোকে, বহুত মানুহ হৈছে সেইদিনাখনো। ভাল লাগে কিন্তু জগন্নাথ মন্দিৰ বুলি ক'লে মোৰ ভালেই লাগে। যিকোনো মন্দিৰত গৈ মই বহুত ভাল পাওঁ। আৰু এয়া দেখাইছোঁ আপোনালোককো লগতে মন্দিৰটো। পূজা পাঠ কৰি সকলো মন্দিৰ এপাক ঘূৰি পকি চালোঁ। এপাক ধুনীয়াকৈ গোটেইখিনি চালোঁ। শিৱ ভক্ত নন্দী বাবা এবাৰ পূজা কৰিলোঁ। এই কাষতে এখন হোটেল আছে, তাতে কিবা এটা খাওঁ বুলি সোমালোঁ। এইটো নহ'লে বহুত ভাল লাগিছে, সেইকাৰণে ভিডিঅ' কৰিলোঁ। আৰু হোটেলৰ ভিতৰত ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈছে, আৰু তাতে পৰঠা আৰু ঘুগুনি পালোঁ, তাকে খাওঁ বুলি লৈছোঁ গোটেই তিনিজনে। এয়া খাবলৈ লৈছোঁ, ৰেডি কৰিছোঁ। আৰু এতিয়া খাই মেলি আমি ঘৰলৈ ৰাওনা হৈছোঁ। এয়া আহি আছোঁ ৰাস্তাত, এইফালে আমাৰ ঘৰলৈ বুলি। কুঁৱলী পৰি আছে, বগীবিলৰ আহি পাই গ'লোহি। আহি থাকোঁতে জোৱানসকলক লগ পাইছিলোঁ ৰাস্তাতে। আৰু আহি এইফালেদি আমি কোলাজান পাই গ'লোহি। ইফালেদি চিলাপথাৰ যায়, এইফালেদি আমাৰ ধেমাজি পাবহি। ভিডিঅ'টো ইমানতে সামৰিছোঁ। শেষত এয়াৰপোৰ্টত উঠা ফটো দুটামান ইয়াতে লগাই দিলোঁ। আৰু নতুন এটা ব্লগত সকলোকে লগ পাম বুলি আশা থাকিল। বাই।